আজি এটা প্ৰমাণ চাব লাগিব। এই পুলিটো এটা ৰুম মই। পিহাত হয় তিনয়া মা কক মা কক মা কক মা কক শুন মা কক মই ইয়াতে গছ পুলি এটা ৰুইছো ইয়াতে পানী দুনি দিবি দিম দিয়ক আপুনি টেনচন কৰিব নালাগে আৰু এইডাল তাৰমানে টকাৰ গছ টকাৰ গছ এইকাৰণে তহঁতক ক'লো তহঁতে যত্ন কৰি ৰাখি পানী দুনি দিবি ইয়াতে সদায় চোৱা চিতা কৰিবি মা গৰু ছাগলে যাতে নাখায় মা শুনকচোন এইডাল ৰুৰি ঘৰত টকা হ'বনে এইডালত টকা গছবোৰ মই বুজি পোৱা নাই এইডালত টকা এইডালৰ পৰাই টকা পাবি এইডালৰ পৰা টকা পা সেইকাৰণে যত্ন কৰি ৰাখবি হয় নেকি টকাৰ গছ থাকে মই দেখাই নাছিলো দেখোন হয় নেকি সেইকাৰণে মই ক'লো বুজাই দিলো হ'ব দিয়ক তোহোন দুটাই তোহোন তিনিটা আছা কিন্তু তাই নালগে তাই তো নাচয়ে নহয় তোহোন দুটাই চোৱা চিতা কৰিবি আৰু তহঁতক দায়িত্ব দিবি মই যাওঁ আমি চাম হ'ব দিয়ক আপুনি টেনচন কৰিব নালাগে দে বাদ দি মোৰ ভোকে লাগছে খাগৈ মই এই যদি পুলিডাল এতে থাকে চবেইতো পইচা পাব যদি মই এই পুলিডাল মোৰ ৰুমত যাই থৈ দিওঁ তেতিয়াতো অকল ময়ে পইচা পাম এই পুলিডাল ইয়াৰ পৰা লৈ যাওঁ মাক কম আৰু ছাগালে খাইছি বুলি মোকলা পইচা হৈছে একো নালাগে মই খাবা পালি শুবা পালি হ'ল আৰু মোক একো নালাগে বাদ দিয়া এইগিলা পইচা চইচা খাৱা মেইন ইটা চব পইচা অকল মোৰে হ'ব এইডাল পুৰি ইটা মই ক'ত থওঁ বিছনাত তলতে থৈ দিওঁ ইটা টেনচন নাই অলপ বাঘাৰকে দি লওঁ বেটি ভট্টুপনিত পৰি মিঠা মিঠা সপোন দেখি থাকক ইটা এই গাছৰ পুলি মোৰ হাতত সেইডাল ইটা মই মোৰ ৰুমত থম বৰ সুন্দৰ সপোন দেখিলো পুলিডাল একবাৰ চাওঁ ৰ পুলিডাল চোন নাই ক'ত গেল পুলিডাল ক'ত গেল তাইয়ে লুচিয়ে পাওঁ
বাদ দি টুপি লাগছি মোৰ ও বাইদেউ কি করে এটা উপায় করি না মু নামে রে মই দিছি নিশা দিবি না নাই হ্যাঁ ও বাইদেউ দিম দিবি না নাই দিম বর মাইরাক চিনিবা নাই এই মাত্র লয়া যা পুলি তো লয়া যা মই দি আছো দিয়ক হাও ও এতে ধুন পুলিটো নাই হাও কি হলে পুলিটো নিশ্চয় এহাৰে কোনবাৰ কাম হ'ব মই তাৰমানে ভাবা কথাটো হয় ভাবা কথাটো মিলছি এহাৰে কাম হ'ব মই কৈছিলোঁ নহয় টকাৰ গাছ বুলি হয় এই পুলিটোৱে মই বিচাৰি আছিলোঁ ৰোৱা জেগাত নাই বিচাৰি পালোঁ এই ডাঙৰ বৰীৰ বিছনাৰ তলত এই ডাঙৰ আপিটোৰ বিছনাৰ তলত পালোঁ ইতা আচোন তিনটাই এই ডাঙৰ মাজু সৰু আপি গোটেইকেইটাই আহ ও মা মাছা এই কি কাম কৰছা কৌ এই পুলিটো তাতে মই ৰুইছিলোঁ হা তহঁতৰে প্ৰমাণ চালোঁ মই গম পাইছা প্ৰমাণ চালোঁ কিমান লোভিয়া তহঁতে ও মা পুলিটো ধুন শুকে গেল পুলিটো শুকে গেল বিছনাৰ তলত থৈ দিছা কিয় থৈছা টকা হ'ব ৰে হা ইমান বুৰ্বক তহঁতে আৰু কামটো কোনে ক'লে তই কৈছা না এই কৈছে কচোন মা মই কৰা নাই তাই তোৰ এও নকৰে? কছি হা? মই অকলে কৰা নাই এও কছি মই কৰা নাই লাহা কিন্তু তোৰ বিছনাৰ তলতহে পালোঁ ও মা হা? আপনি টকাৰ গছ বুলি কিয় কৈছিলে একো টকা নগজিলো শুকে গেল গাছডাল ঐ বুৰ্বকৰ বুৰ্বক গম পাইছা এই গছৰ পৰা টকা মই তাৰমানে তহঁতৰ লোভটো চালোঁ কেনেকুৱা লোভ তহঁতৰ টকা এৰে পৰাই কি হয় জানানা বায়ু বিশুদ্ধ হয় গছৰ পৰা সেইকাৰণে গছৰ পুলি ৰুব লাগে আৰু ফল বিক্ৰী কৰি পেলাই পইচা পাবি ও হা? সেই পইচাৰে কথা কৈছিল নেকি আৰু অক্সিজেন পায় ইয়াৰে গছ ৰুব লাগে এডাল যদি পুলি মৰি যায় এডাল যদি গছৰ পুলি কাটা যায় তেতিয়াহ'লে 100ডাল ৰুব লাগে হয় নেকি অঁ ইতা মই কি 100ডাল গছ পুলি ৰুবা ৰুব লাগিব লাগিব আৰু এই পাতকেইটা যি শুকাই গৈছে গুড়া কৰি পেলাই ইয়াতে তালুত ধৰণ দি মই এতিয়া 100ডাল গছ ৰুবা লাগিব অকল ময়ে নহয় দুটাও ৰুবা লাগিব ৰুম দিয়ক